তো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এক নতুন ভিডিঅলৈ স্বাগতম জনাইছো। তো বন্ধু বান্ধৱীসকল বলক ভিডিঅটো আৰম্ভ কৰো। তো বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক ক'বলৈ গৈ আছো ভূমিকম্পৰ বিষয়ে। তো বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো জানেই ভূমিকম্প কি, আৰু মই আজি কম ভূমিকম্প আচলতেনো কি। তো বন্ধু বান্ধৱীসকল পলম নকৰি ভিডিঅটো আৰম্ভ কৰো। তো আপোনালোকে বস্তুটো বুজিব যে ভূমিকম্প কি, মই অলপ ক'বলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল ভূমিকম্পৰ ক্ষেত্ৰত আমাৰ আগৰ দিনৰ আমাৰ সকলোৰে ককা আইতা আৰু বয়োজ্যেষ্ঠসকলে বিভিন্ন মন্তব্য কৰে। আপোনালোকে হয়তো শুনিছে, তেওঁলোকে কয় যে ভূমিকম্প বোলে এটা ঐশ্বৰিক শক্তি আৰু সেই শক্তিৰ ফলত বোলে ভূমিকম্প হয়। আৰু কিছুমানে কয় যে গোটেই পৃথিৱীখন বোলে এটা হাতীৰ পিঠিত থাকে আৰু সেই হাতীটোৱে বোলে যেতিয়া গা লৰাই ভূমিকম্প সৃষ্টি হয়। কিন্তু বন্ধু বান্ধৱীসকল ভূমিকম্প হৈছে এটা বেলেগ পৃথক বস্তু, তাৰ লগত ভূমিকম্পৰ কোনো সম্বন্ধ নাই। এইবিলাক সকলোবিলাক হৈছে কোৱা কথা। তো বন্ধু বান্ধৱীসকল ভূমিকম্প হৈছে যে আমাৰ তলত যিবোৰ ভূপৃষ্ঠ আছে, যিখন ভূপৃষ্ঠ, সেই ভূপৃষ্ঠত উৎপন্ন হোৱা এটা শক্তি, যিটো ধৰি লওক গেছৰ নিচিনা এটা শক্তি, যি শক্তিটোৱে কি কৰে গোটেই এটা মানে প্ৰেছাৰৰ সৃষ্টি কৰে। তলত এটা সম্পূৰ্ণ প্ৰেছাৰৰ সৃষ্টি কৰে। যেতিয়া কি হয় আমাৰ ভূপৃষ্ঠ উফন্দি আহে আৰু লগতে তাত কিছুমান আমাৰ যেনেকে ধৰি লওক এতিয়া আমি বৰ্তমান ক'ত থিয় হৈ আছো, আমি বৰ্তমান মাটিত থিয় হৈ আছো। আমি মাটিৰ ওপৰত যেনেকে ভৰ দি উঠি আছো, তেনেদৰে আমাৰ পৃথিৱীখনো কি হৈছে আমাৰ মাটিৰ তলত কিছুমান পৃথিৱীৰ তলত শিলাস্তৰ আছে। সেই শিলাস্তৰসমূহৰ কি হয় ওপৰত পৃথিৱীখন ওপৰত উঠি আছে। কি হয় যেতিয়া সেই গেছটো উৎপন্ন হয়, যিটো মানে ইয়াত প্ৰেছাৰ গেছটো উৎপন্ন হয়, সেই গেছটোৰ ফলত কি হয় যিবিলাক শিলাস্তৰ থাকে এই শিলাস্তৰবিলাক কি হয় স্থানান্তৰ হয়। মানে স্থানান্তৰ মানে কি আপোনালোকক মই বুজাই দিছো যে কি হয় শিলাস্তৰবোৰ কি হয় নিজৰ স্থানৰ পৰা অন্য স্থানলৈ কি কয় অহা যোৱা কৰে, মানে গতি কৰে। তাৰ ফলত কি হয় আমাৰ গোটেই পৃথিৱীখন ভূপৃষ্ঠৰ তলত যেতিয়া জোকাৰণি হয় আমাৰ গোটেই পৃথিৱীখন এটা জোকাৰণি সৃষ্টি হয়, আৰু সেইটোৱে হৈছে ভূমিকম্প। তো বন্ধু বান্ধৱীসকল তোমালোকে গুগলত বা বিভিন্ন মাধ্যমত তোমালোকে চাৰ্চ কৰি বা যেনেকে তোমাৰ কিতাপ পত্ৰই চাব পাৰা যে ভূমিকম্প হৈছে এইটোৱে। তো বন্ধু বান্ধৱীসকল এতিয়া মই তোমালোকক ক'বলৈ গৈ আছো শুনা, ভূমিকম্পৰ ফলত কি হয় যিটো জোকাৰণি সৃষ্টি হয়, সেই জোকাৰণি সৃষ্টি হোৱাৰ ফলত কি হয় ভূপৃষ্ঠত কিছুমান ফাট মেলে। ফাট মেলাৰ পিছত কি হয় কিছুমান ওখ জেগা থাকে, এই ওখ জেগাবোৰ কি হয় চাপৰ হয়, আৰু কিছুমান চাপৰ জেগা কি হয় ওখ হয়। আৰু লগতে কি হয় ভূপৃষ্ঠ যেতিয়া ফাট মেলে সেই ফাটৰ মাজেদি কি হয় পানী ওপৰলৈ উঠি আহে, আৰু তাৰ ফলত কি হয় বানপানীৰ সৃষ্টি হয়। এতিয়া মই তোমালোকক কম যে সেই ভূমিকম্প কিমান প্ৰবল হ'ব লাগিব যে যদি ভূপৃষ্ঠ ফাট মেলিবলৈ হয় বা ঘৰ দুৱাৰ ভাঙিবলৈ হয়। তো বন্ধু বান্ধৱীসকল তোমালোকে জানাই ভাৰতবৰ্ষৰ বিভিন্ন জেগাত ভূমিকম্প হয়, সকলোতে ভূমিকম্প হয়, অসমত হয়, কিন্তু তাৰ প্ৰভাৱ বেছি পৰে ছিকিম এনেকে দুখনমান দেশ আছে, তাত কি হয় ভূমিকম্পৰ প্ৰভাৱ বেছি। তো বন্ধু বান্ধৱীসকল কি হয় ছিকিমত ভূমিকম্প বেছি এই কাৰণে হয় যে ছিকিমত কি হৈছে ভূপৃষ্ঠত তলৰ যিখিনি জেগা সেই জেগাখিনি হয় ফোপোলা হয়, তাৰ ফলত কি হয় ছিকিমত বেছি হয়। তো বন্ধু বান্ধৱীসকল তোমালোকে যদি এতিয়া দেখা অসমত সিমান প্ৰবল ভূমিকম্প নহয়, কাৰণ কি হয় অসমত গছ গছনিয়ে ভৰা প্ৰাকৃতিক এটা কি হয় গছ গছনি বহুত আছে অসমত। তো বন্ধু বান্ধৱীসকল কি হয় গছ গছনিৰ কাৰণেও বহুত ৰেহাই পোৱা যায়। তো বন্ধু বান্ধৱীসকল তোমালোকে হয়তো কথাটো বুজি পাইছা ভূমিকম্প কি, মই অলৰেডি কৈছো। আৰু ভূমিকম্পৰ ফলত কি হয়, আৰু ভূমিকম্প যদি হয়ও তোমালোকে ল'বলগীয়া সাৱধানতাসমূহ তোমালোকে ল'বা। আৰু লগতে কি হয় যদি বেছি পৰিমাণে ভূমিকম্প হয় তেতিয়া কি কৰিব লাগে, সদায় এইটো কথা মনত ৰাখিবা, যদি বেছি পৰিমাণে ভূমিকম্প হয় তেতিয়া কি হ'ব লাগে ঘৰৰ ভিতৰৰ পৰা সদায় ওলাই আহি মুকলি ঠাইত আশ্ৰয় ল'ব লাগে। আৰু কি হয় গছ গছনি ওচৰত থাকিব নালাগে, হয়তো গছ গছনি ভূমিকম্পৰ ফলত উঘালি সৰি পৰিব পাৰে। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিলে। কিছুমান অন্ধবিশ্বাস ভূমিকম্পৰ ওপৰত চলি আছে বা কিছুমানে বেলেগ ধৰণে উপস্থাপন কৰে। তো বন্ধু বান্ধৱীসকল মই কথাটো ক্লিয়াৰ কৰিবৰ কাৰণে তোমালোকৰ লগত আলোচনা কৰিলো।
আৰু হয়তো তোমালোকে কথাটো জানা, তথাপিতো মই মোৰ ফালৰ পৰা ক্লিয়াৰ কৰিবলৈ মই কথাটো আলোচনা কৰিলো। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিলে। তোমালোকে যদি মোৰ ভিডিঅ'টো চাই অকণমানো ভাল পালা, প্লিজ তেন্তে ভিডিঅ'টোত এটা লাইক কৰা। আৰু তোমালোক যদি মোৰ চেনেলটো কোনোবা প্ৰথম আহিছা, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লগতে থকা কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। যেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন তোমালোকে আগতীয়াকৈ পাবা। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ।